অঞ্চু আহা নিদু লোৱা 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 লাগিব নে দাম নিদু এভৰিৱান আয়েন্স ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল কাতি বিহু। কাতি বিহু সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মই অঞ্চুৰ লগত অকণমান এতিয়া আবেলি সময় হ'ল, মই ভাবিলোঁ তুলসী ভেটিটো বনাওঁ, কিন্তু মই অঞ্চুৰ কাৰণে বেছি ভালকৈ বনাব নোৱাৰিলোঁ। কাজ চাহবোৰ অকণমান চাফ চিকুণ কৰি দিলোঁ আৰু অকণমান পাপাই মাটি আনি দিলে, সেই মাটিকণে অকণমান ঢেপি এটা বনাই অকণমান লিপি দিছোঁ, আপোনালোকক দেখাম বাৰু। আচলতে অঞ্চুৰ লগতে মোৰ লাগিয়ে ফুৰিছে, কেনেকৈ কৰিছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব। অঞ্চু দেখিছেনে? এইটো অঞ্চু এনেকৈ ঘূৰিয়ে ফুৰিছে। হেপী কাতি বিহু কৈ দিয়া, হেপী কাতি বিহু, হেপী কাতি বিহু। এয়া মই এইখিনিতে অকণমানকৈ, এয়া আমাৰ ঘৰত তুলসী মানে এয়া দেখিছেনে, এইখিনি গোটেইখিনি তুলসীয়ে হয়, সেইটো কাৰণে আমি বেলেগকৈ ৰোৱা নাই। এই তুলসীতে এনেকৈ ঢেপি অকণ বনাই এইখন মুচি দিছোঁ। আৰু এইফালে বহুত জাবৰ আছিলে, বহুত লেতেৰা জাবৰ আছিলে, এইখিনি মই চাফ চিকুণ কৰি সাৰি দিলোঁ। সাৰি মেলি ইয়ালৈকে একদম চাফা কৰিছোঁ। এইবোৰ চাফ চিকুণ কৰি দিলতহে মনটো ভাল লাগিছে। আৰু বাকী পকাখনটো মোচাই আছে বাৰু, আৰু তেতিয়াহে মানে চাকি গছ দি পেলাই ভাল লাগিব। এনেকৈ অকণমানিকৈ বনাইছোঁ। কি হ'ল? কি মাটি ভাঙিছোঁ নে? কি ক'বা, কি ক'বা, কি ক'বা? আহা, কি ক'বা? কি ককা, ককা কৈ দিয়া, ককা, ককা বুলি কোৱা। Oka, পাপা, Papa, মামা, Mama, ৰাম ৰাম ৰাম, Mama, ৰাম ৰাম। Mama, আৰু কৈ দিয়া তুমি হেৰি বৌ, বৌ কৈ দিয়া। পাপা কেনেকৈ যায় বাইকত? এখন কাৰ গাড়ী? কাৰ স্কুটাৰ? বৰ্তাৰ? অঁ, পাপা আহাই নাই দোকানৰ পৰা, হয়নে? ঐ দম দিছা তুমি মোক। এবাৰ চকু টিপ এটা মাৰি দিয়া। চকু টিপ এটা মাৰি দিয়া, চকু টিপ মাৰি দিয়া। হৈ গ'ল, আমনি লাগিলে যেতিয়া মন যায় সি তেতিয়াহে কথা ক'ব, এনেই মন নগ'লে কথা নকয়। আৰু এতিয়া সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চাকি জ্বলাৰ সময়ত যদি মই অঞ্চুৱে একো খেলি মেলি নকৰে তেতিয়াহ'লে অকণমান দেখাম, নহ'লেতো আৰু দেখাব নোৱাৰিম। চাই থাকক ব্লগটো শেষলৈকে। এয়া চাকি এবাৰ মই পেলাই দিম, এবাৰ ভাড়া দিম। এয়া মই সদায় দিম। জ্বলাবা সেই চৰকাৰী খেলা আছে, মই তোমাক দিম। এয়া নিব নাপায়, মই ধূপ পেলাই দিম তোমাক। হয় নাই? এই তুমি দিব লাগে, মই নলৈ নিম। এয়া ইয়াত আগবঢ়াই দিম নহয়। চাকি গছ আপুনি জ্বলাই দিয়ক, তাই নোৱাৰিব। তোমাক পালে আকৌ ল'ৰা ধৰিব লাগিব নহয়, সেইটো জ্বলাই নহয়, লাগিব দাঙি দিব।
মই পটককৈ দিব ন দেখাই এই মোক কলপাত অকণমান দিব লাগিছিলে এইফালে কলপাত এখন এখিলা এভাগ দিলে হ'ব কলপাত মই লাগে অঁ এখন দিয়া মই ইয়াতে মই তাৰমানে থিয়বলৈ কৰিব আৰু চাকৰি মই এই ধানলৈ আৰু অঁ দিয়া এই কাঠি এটা দিয়া নাই তাৰমানে অঁ সেইটো চকা মাৰি দিব লাগিছিলে সেইকাৰণে সোমাই গ'ল এই আকৌ তেলটো পুৰা লাগি দিয়ে এই হেৰি কওঁ পিছফালে দিবলৈ সুবিধা নাই একে ৰখিহে নহ'বা কৃষ্ণ ৰংগুলি বনাইছে আমাৰ ধুনুৱে এয়া ফটো দি লোৱা ফাৰ্ষ্ট এই কাগজখন কেন দিছা হ'ল যদি আঁতৰি দিয়া মই এয়া দিম এতিয়া কাতি বিহুৰ তুলসী তলত চাকি দি মেলি আহিলোঁ এতিয়া এই কাষৰ বৌহঁতৰ ঘৰলৈ আহিছোঁ প্ৰসাদ খাব মাতিছে আমাৰ ঘৰতো প্ৰসাদ খাই মেলি আহিলোঁ সৰুকৈ অকণমান নিয়ম কৰিলে মায়ে প্ৰসাদ কেইটামান তিয়াই থৈছিলে তাকে আগবঢ়ালে ভগৱানৰ ওচৰত আৰু ভতিজাজনীয়ে ময়ে চাকি জ্বলালোঁ এনেকৈ নিয়মখিনি যিখিনি কৰিব লাগে ধাননি পথাৰত জ্বলোৱা সকলোৱে জানে আৰু অসমীয়া আমাৰ বিহু পৰম্পৰাখিনি সেইখিনি কৰি মেলি এতিয়া বৌহঁতৰ ঘৰলৈ ওলাই আহিছোঁ এইটো অঞ্চু ইহঁতৰ ঘৰ পালে আৰু একো নালাগে মানে অঞ্চল বেলেগ ভাল পায় সিহঁতৰ ঘৰলৈ আহি বৌয়ে মানে অকলে আছে বোলে আহাচোন প্ৰসাদকেইটা খাবলৈকে লগ এটা লাগে ঠিক আছে বোলো মই গৈ আছোঁ হেৰি বাৰু ৰ'বা গৈ আছোঁ এতিয়া এই জাষ্ট আহি বহিছোঁ মই বোলো ব্লগটোত অকণমান দেখাই দিওঁ বৌহঁতৰ ঘৰতো কি কেনেকৈ কি পাতিছে আচলতে বৌ সৰুকৈ শৰাই এখনহে দিছে ইমান ডাঙৰকৈ পতা নাই ঘৰত মানুহেই নাই যিহেতু সেয়াই আৰু বাকী কি দেখাব পাৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব এয়া প্ৰসাদ খাবলৈ লৈছোঁ এতিয়া প্ৰসাদ খাই আছোঁ বেছি দিন নৰওঁ জানেই যিহেতু অঞ্চুক লৈ আহিছোঁ খাই লওঁ এতিয়া ৰ'ব এভৰিৱান এতিয়া আহি গ'লোঁ মই ঘৰলৈ অঞ্চু আহিলে যিহেতু বেছি দিন নকৰিলোঁ তেহেঁতৰ ঘৰতে খাই মেলি আহিলোঁ আজিনো আৰু কি দেখাম ব্লগটো ইমানতে শেষ কৰিলোঁ সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা ওলগ জ্ঞাপন কৰিলোঁ অৱশেষত আৰু সকলো সুখত থাকক সকলোৰে জীৱনবোৰ সুখৰ হওক তাৰেই কামনা কৰিছোঁ আৰু আজিলৈ আহিছোঁ যদি মোৰ ব্লগটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই 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 চুমু কৰি দিছা ঐটো কি আকৌ